Hello friends, আজি মই বনাব লৈছো কচু ডং আলু শুকান মাছ। প্ৰথমে মই কচু ডংখিনি ভালদৰে সফা কৰি পাতলা পাতলাকৈ কাটি লৈছো আৰু শুকান মাছ কেইজনীও ঘৰতে শুকোৱা হ'ল। আগৰ ভিডিঅ'ত মই শুকান মাছ কেনেকৈ শুকাও তাৰ ভিডিঅ' দিয়া আছে। এতিয়া মই কেৰাহীখনত তেল গৰম হ'ব দিছো। তেলখিনি গৰম হোৱাত মই থেতেলি লোৱা ৰচুন, পিয়াজ দি দিম। আন্দাজমতে হালধি আৰু নিমখো দি দিম। মই কাটি লোৱা কচু ডং আৰু আলুখিনি দি দিম।
কচু ডং আৰু শুকান মাছৰ ভাজি হৈ গ'ল। একেবাৰে চিম্পুলকৈ বনোৱা হৈছে, খালি পিঁয়াজ আৰু নহৰু দি বনাইছোঁ, কিন্তু খাবলৈ বহুতেই ভাল হৈছিল।